নমস্কাৰ আজি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সমূহ অসমবাসীকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লখিমী কাপিতল ভাণ্ডাৰৰ ফালৰ পৰা যেহেতু বিহু আহি আছে গতিকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ কেইজোৰমান কাহৰ বিহুত বজোৱা তাল চাওকচোন সৰু ডাঙৰ দুটা সাইজৰ আছে এয়া নতুনকৈ আহিছে গতিকে মই আপোনালোকক বজাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখিনিতে মই এটা বেলেগ কথা কওঁ আপোনালোকক মোৰ নাম বিশ্বজিৎ ঠাকুৰীয়া মই গান গাই খুবেই ভাল পাওঁ আৰু মোৰ গান এটি ৰিলিজ হৈছে বিহু গীত গতিকে আপোনালোক সকলোৱে শুনিব তৰামাই বুলি আছে ইউটিউবত আপোনালোকে বিশ্বজিৎ ঠাকুৰীয়া তৰামাই বুলি সাৰ্চ কৰি দিলে আহি যাব গতিকে কোনেও বেয়া নাপাব এইখিনিতে অকমান বেলেগ কথা কৈ দিলো এতিয়া আহো আমি আসল কথালে এতিয়া মই আপোনালোকক তাল কেইজোৰ অকমান বজাই দেখুৱাবলৈ চেষ্টা কৰিম মই ভালকে বজাব নাজানো তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে শুনিব আৰু এই তালৰ মূল্য 600 700 800 টকাৰ ভিতৰত পাই যাব এতিয়া ইয়াতকে অকমান ডাঙৰ এজোৰ বজাম এজোৰ অকমান ডাঙৰ হয় মই বজাব নাজানো আসলতে বজাব জানিলে বৰ ধুনীয়া সাউণ্ড লাগে বজাই ভাল পাব বেছি গধুৰ নাই আৰু এতিয়া দেখুৱাবলৈ লৈছো স্পেশাল চৰ্চ কাহি আজি অকমান বেলেগ কাহি দেখুৱাম আপোনালোকক এইখন চাওকচোন প্ৰথমতে মই অকমান এনে দেখুৱা লৈছো আপোনালোকক ইয়াৰ ফিনিশিংটো খুব ধুনীয়া হয় খুব ভাল ফিনিশিং আপোনালোকে দেখি গমেই পাইছে চাগে এই ফিনিশিংটো চাওকচোন কিমান ধুনীয়া এইখন প্ৰায় 12 ইঞ্চি আছে আৰু ওজনো আছে প্ৰায় 1 কেজি মান আছে 1 কেজি অকমান বেছিহে হ'ব কম নহয় একদম স্পেশাল আৰু এইবোৰ আপোনালোকক মই যেহেতু মোৰ প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক কাহিবিলাকৰ বা বাতিবিলাকৰ বেক সাইডটো দেখুৱাবলৈ চেষ্টা কৰি দেখুৱাই দিলো এইবোৰ চাওক এইটো অকমান মানে বুকুত ফুলটো অকমান বেলেগ আছে পখিলা অকা আছে বৰ ধুনীয়া লাগিছে কালাৰটো অকমান বেলেগ লাগিছে আসলতে লাইটৰ পোহৰ পৰিছে হেতু কাৰণে অকমান বেলেগ লাগিছে বহুত ধুনীয়া হয় দেখিবলৈ আপোনালোকে যেতিয়া ওচৰৰ পৰা দেখিব হসাকে বহুত ভাল লাগিব এয়া হাতুৰি কোবৰ চিন চাওক যিবিলাক হাতে তৈয়াৰ কৰা হয় আৰু অৰিজিনেল হয় সেইবিলাকত হাতুৰি কোবৰ চিন থাকিবই আৰু ডুপ্লিকেট কিছুমান সামগ্ৰীটো আপোনালোকৰ হাতুৰি কোবৰ চিন দেখিবলৈ পোৱা যায় আজিকালি কিন্তু আপোনালোকে ভালকে মন কৰিলে যদি চাব জানে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব তেতিয়া আপোনালোকে সব গম পাই যাব কেনেকৈ চাব লাগে মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিও উদ্দেশ্য এটাই যাতে আমাৰ কা শিল্পটো জিয়াই থাকে আৰু বাহিৰৰ ডুপ্লিকেট যিবোৰ বস্তু সেইবোৰ যাতে সম্পূৰ্ণৰূপে বন্ধ হৈ যায় হেতুৱে আমাৰ কাম্য আৰু এয়া হৈছে সৰস কাহি চাওক এটো বহুত পুৰণা ডিজাইন হয় খুব ধুনীয়া হয় দেখিবলৈ বহুত ধুনীয়া হয় মৌৰা চৰাই অকা আছে বুকুত মই আপোনালোকক যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম আজি আমাৰ কাহিবোৰ নতুনকৈ আহিছে গতিকে আপোনালোকক সৰস কাহিৰ প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰে বৰ ধুনীয়া হয় আৰু সমান সাইজৰ আছে গুটেইবোৰ এইটো হৈছে লুটা খুব ধুনীয়া হয় সৰস লুটা একদম স্পেশাল হয় এটোৰ মূল্য 6500 টকা পাবলে নাই আৰু বাকি সামগ্ৰীসমূহৰ দামবোৰ মই কৈ দিবলৈ আপোনালোকক চেষ্টা কৰিম এইটো এটা সৰস স্পেশাল হয় বহুত ধুনীয়া ফিনিশিং হয় 12 ইঞ্চি মান আছে আৰু 1 কেজি মান আছে ইয়াৰ কেজি পাৰ কেজি 3250 টকা হ'ব মই সৰস কাহি বা সৰস স্পেশাল কাহি যিমান দেখুৱাইছো আপোনালোকক এই গুটেইবোৰৰে কেজি 3250 টকা হ'ব পাৰ কেজি বহুত ধুনীয়া হয় দেখিবলৈ মই আপোনালোকক যিবোৰ আটাইতকৈ ধুনীয়া সেইবোৰহে দেখুৱাইছো আৰু বহুত কোৱালিটি আছে সেইবোৰ দেখুৱা নাই আৰু এয়া হৈছে কাহৰ হাতে তৈয়াৰ কৰা বানবাতি এইটো অকমান ডাঙৰ সাইজ হয় ডাঙৰ মানে একদম জুখৰ আৰু ইউজ কৰিবলৈ খুবেই ভাল এই সাইজটো এইটোৰ দাম হৈছে 1750 টকাৰ পৰা আছে এইটো
একদম সম্পূৰ্ণ হাতে বনোৱা হয় নিখুঁত কাহৰ পৰা তৈয়াৰ কৰা হৈছে আপোনালোকে চুই চালে গম পাব ইউজ কৰিলে গম পাব আমাৰ সামগ্ৰী কেনেকুৱা আৰু সকলো সামগ্ৰীৰে 100% গ্যাৰান্টি পাব বহুত ধুনীয়া হয় দেখিবলৈ সমান সাইজৰ হয় এইবোৰ আৰু ইয়াতকৈ অকমান সৰু সাইজৰ লাগিলেও আপোনালোকে পাই যাব আৰু এইখিনিতে এটা কথা কও আপোনালোকক বানবাতি আসলতে ডুপ্লিকেট বানবাতিও ওলাইছে আজিকালি দেখাত কিছুমান একদম একেই থাকিব আপোনালোকে ধৰিবলে দিগদাৰ কিন্তু হেবোৰ যদি চিনি পাই নলব আৰু এয়া হৈছে পিতলৰ টৌ পিতলৰ টৌ আপোনাৰ এটো অকমান দাম হ'ব যেহেতু এটো স্পেশাল হয় এটো আপোনালোকে দেখি গমাই পাইছে কোৱালিটি বহুত ভাল হয় আৰু ফিনিশিং বহুত বেছি ভাল হয় ইয়াৰ এটো প্ৰায় 1600-1700 টকা পৰিব এইটো 1800 মান পৰিব এইটো অকমান ডাঙৰ সাইজৰ হয় কম দামিও আছে কিন্তু কম দামিবোৰ মই আপোনালোকক দেখুৱাই দিয়া নাই আৰু এয়া হৈছে কাহৰ হাতে তৈয়াৰ কৰা বাতি খুব ধুনীয়া সাইজৰ হয় ওজনো বেছি নাই 300 গ্ৰাম আছে দেখিবলৈ বৰ ধুনীয়া হয় হাতে বনোৱা আৰু ইয়াৰ দামটো মই আপোনালোকক আগৰ ভিডিও এটাত কৈ দিছিলো 2350 টকা প্ৰতি কিলো হ'ব কাহৰ দাম বহুত বেছি বাঢ়ি গল হেতু কাৰণে দাম বাঢ়ি গৈছে সবৰে ইয়াতকে ডাঙৰ সাইজৰো আপোনালোকে পাই যাব এটো 5 ইঞ্চি আছে 5.5 ইঞ্চি আছে আমাৰ ওচৰত 9 ইঞ্চি লৈকে আছে গতিকে আপোনালোকে পাই যাব আৰু এয়া চাওক কাহিকেখন কিমান ধুনীয়া সিম্পল হয় সিম্পলতে অকমান ডিজাইন কৰি দিয়া আছে মানুহে এই ডিজাইনটো খুবেই ভাল পায় হেতু কাৰণে বনোৱা হৈছে এইখন আপোনাৰ পাৰ কেজি এটো ডিজাইনৰ 2350 টকাৰ পৰা 2400 লৈকে আছে সম্পূৰ্ণ হাতে বনোৱা এবাৰ ভালদৰে দেখুৱাই দিছো আকৌ আৰু এয়া হৈছে সিম্পল কাহি এটো পাৰ কেজি 2350 টকা এবাৰ চাই লওক ভালদৰে আপোনাৰ 10 ইঞ্চিৰ পৰা থাকিব আমাৰ 10 ইঞ্চি আছে 11 ইঞ্চি আছে 12 ইঞ্চি আছে সিম্পলবোৰ খালি বেছি ওজন নাথাকে এখন কাহি আপোনাৰ ধৰি লওক 500 গ্ৰামৰ পৰা আছে 600 গ্ৰাম আছে 700 গ্ৰাম আছে 800 গ্ৰাম আছে 900 গ্ৰাম আছে এনেকৈ থাকে কিন্তু সাইজবোৰ বৰ ধুনীয়া হয় আৰু এতিয়া দেখুৱাবলৈ লৈছো কাহৰ কোৱাৰ্টাৰ প্লেট অকমান ডিজাইন থকা খুব ধুনীয়া হয় সৰ স্পেশাল কোৱাৰ্টাৰ প্লেট এয়া চক আকৌ এবাৰ গোটেইখিনি একেলগে দেখুৱাই দিছো এয়া 10 ইঞ্চি 10.5 ইঞ্চিৰ ভিতৰত আছে খুব ধুনীয়া হয় দেখিবলৈ ডিজাইন থকা আৰু ইয়াৰ মূল্য হৈছে মানে 10.5 ইঞ্চিৰ মূল্য হৈছে 1850 টকাৰ পৰা 1900 টকাৰ ভিতৰত এতিয়া মই আপোনালোকক অকমান সৰু সাইজৰ প্লেট কেখন দেখুৱাবলৈ লৈছো ইয়াৰ বহল আছে 9 ইঞ্চি দেখাত একদম একেই হয় খালি অকমান সৰু হয় 9 ইঞ্চি আছে আৰু ইয়াৰ মূল্য হৈছে আপোনাৰ 1550 টকাৰ পৰা 1600ৰ ভিতৰত একদম সম্পূৰ্ণ হাতে বনোৱা হয় গটিকে যদি আপোনালোকৰ প্ৰয়োজন হয় আমাক অৰ্ডাৰ কৰিব পাৰে ইণ্ডিয়াৰ যিকোনো ঠাইলৈ আমি পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে আমাৰ ফোন নম্বৰ হৈছে 9101557034 মই আকৌ এবাৰ কৈ দিছো 9101557034 আমাক WhatsApp যোগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আজিলে ভিডিওটো ইমানে ধন্যবাদ